ইউপিপিএলৰ দলৰ কাৰণে এটা বিশেষ দিন বুলি পৰিগণিত হৈছে আপুনি কৈছে যে নাৱৰ পৰা আজি জাহাজৰ পৰা ক্ৰুইজ চাওক ইউপিপিএল দল 2015 চনত ইউজি ব্ৰহ্ম ডাঙৰীয়াই আৰম্ভ কৰিছিলে আৰু সেই সময়ৰ সৰু নাৱৰ নিচিনা আছিলে তেখেতে মানে নাওখন মেলি দিছিলে সাগৰত আৰু এটাই চিন্তা আছিলে যে বিটিআৰ অঞ্চলত শান্তি ঘূৰাই আনিব লাগে সকলোৰে নিৰাপত্তা দিব লাগে জাতি জনগোষ্ঠীৰ মাজত পুনৰ এটা মিলা প্ৰীতি সম্প্ৰীতি আনিব লাগে এই অঞ্চলত গণতান্ত্ৰিক বাতাবৰণটো ভাল এটা প্ৰচলন হ'ব লাগে গণতান্ত্ৰিক পৰিৱেশটো শক্তিশালী কৰিব লাগে আৰু এই সকলো ৰাইজক সম উন্নয়ন সমমৰ্যাদা দি পেলাই আগুৱাই নিব লাগে সেই সময়ৰ বন্দুক বাৰুদ ভয় ভাবুকি আৰু হাগ্ৰামা মহিলাৰ যিটো এটা কুশাসন চলি আছে ইয়াৰ পৰা ৰাইজক উদ্ধাৰ কৰিব লাগে সেইটোৱে এজেণ্ডা আছিলে গতিকে আজিৰ সময়ত যি এটা নতুন পৰিৱেশ আহিল এই পৰিৱেশটো সকলো উপলব্ধি কৰিব পাৰিছে ইউপিপিএল দল আৰু বিজেপি 2020 চনত চৰকাৰ গঠন কৰাৰ পিছত লাহে লাহেকৈ ইউপিপিএল অধিক শক্তিশালী হৈ আহিল আৰু এতিয়াৰ সময়ত ইউপিপিএল আজি কেন্দ্ৰীয়ত এনডিএ চৰকাৰৰ আমি লগত আছোঁ ৰাজ্যত এনডিএ চৰকাৰ একেলগে পাৰ্ট হৈ আছোঁ আৰু কাউন্সিলত আমি চৰকাৰ চলাই আছোঁ চ' এনেকুৱা সময়ত আজি বিভিন্ন দলৰ নেতৃবৃন্দই আহি ইউপিপিএল দলত যোগদান কৰিছে খাম্ফা বৰগোহাঞি ডাঙৰীয়া আগৰ বিপিএফৰ সময়ত ডেপুটি চিফ আছিলে বিপিএফ দলৰ উপসভাপতি আছিলে তেখেতে ছেকেণ্ড ইন কামান আছিলে দলৰ আজি ইউপিপিএলত আহি যোগদান কৰিছে আমি তেখেতক আদৰণি জনাইছোঁ আৰু অনাগত দিনত বিটিআৰ অঞ্চলখন এটা শান্তিৰ অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে একেলগে কাম কৰিবলৈ তেখেতক সুযোগ দিয়া হ'ব আৰু একেলগে আমি আগুৱাই যাম মোহাম্মদ সোহাত বাহাত দুটাই আছিলে এতিয়া দুয়োটাই আপোনাৰ লগত এতিয়া চাওক এইটো হাগ্ৰামা মহিলাৰীৰ তেখেতৰ ভুলৰ কাৰণে হৈছে আৰু বহুত নেতাসকলে ইতিমধ্যে যোগাযোগ কৰিছে তেখেতসকলে আহিব আমাৰ উদ্দেশ্যটো হৈছে বিটিআৰখন গঢ়িব লাগে বড়ো জনগোষ্ঠীক আগুৱাই নিব লাগে অইন জনগোষ্ঠীকো আগুৱাই নিব লাগে আৰু বিটিআৰ অঞ্চলটো যাতে অনাগত 25-30 বছৰ 50 বছৰৰ পুনৰ অশান্ত নহয় সেইটোকে আমি লক্ষ্য ৰাখি একেলগে মিলি কাম কৰিব লাগে চাওক পলিটিক্সটো কেতিয়াও ক'ব নোৱাৰে যোনে ৰাইজৰ লগত থাকে ৰাইজৰ ভাল কাম কৰে ৰাইজৰ মৰমটো পাব পাৰে ৰাইজক বিশ্বাসত ল'ব পাৰে সিয়ে চৰকাৰ গঠন কৰিব সেইটোতো পৰিৱেশে আছে গতিকে কেজৰিৱাল ডাঙৰীয়া একপক্ষীয়ভাৱে তেখেতে অলপমান একানৈকতবাদৰ নিচিনা কথাবিলাক কৈছিলে কাম কৰিছিলে আৰু সেই কথাবিলাক আমাৰ দিল্লীৰ জনতাই ভাল পোৱা নাছিলে হয়তো আৰু তাৰ বাহিৰেও দিল্লীখন আগৰ যিটো দিল্লী আছিলে লাহে লাহেকৈ দিল্লীখন খুব লেতেৰা হৈ গৈছিলে মানে যেনেকৈ দিল্লীখন গঢ়িব লাগিছিলে দেশৰ কেপিটেল হিচাপে তাত তেখেতসকলে ফেইল হৈছিলে আৰু সেইকাৰণে আজি জনতাই এই মেণ্ডেটটো দিছে বুলি মই ভাবোঁ